নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আপোনালোক সকলো অৱগত যে বৰ্তমান কোভিড-19ত গোটেই বিশ্ব তথা আমাৰ ভাৰতবৰ্ষৰো কিছু লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু আমাৰ অসমতো এতিয়ালৈকে এই মুহূৰ্তলৈকে প্ৰায় 25 গৰাকী কোভিড-19ত আক্ৰান্ত ব্যক্তি পোৱা গৈছে। গতিকে এতিয়া কথাটো হ'ল কি, এই কথাটোক লৈ বহুতৰ মাজত বিভিন্ন ধৰণৰ আতংকৰ সৃষ্টি হৈ আছে। সকলোৰে মনত এটা ভয় সৃষ্টি হৈছে। গতিকে আমি এটা মোবাইল এপছৰ জৰিয়তে কোনো ব্যক্তি বা আমি নিজেই হওক বা আমাৰ পৰিয়ালৰ আন সদস্যসকল কোভিড-19ৰ দ্বাৰা এফেক্টেড হৈছে নেকি বা কোভিড-19ত যিবিলাক ব্যক্তি ইতিমধ্যে আক্ৰান্ত হৈছে তেওঁলোকৰ সংস্পৰ্শলৈ আমি গৈছোঁ নেকি, এই তথ্যসমূহ জনাবৰ বাবে এটা মোবাইল এপছ ইতিমধ্যে উপলব্ধ হৈছে। আপোনালোকে চাগে এই মোবাইল এপছটোৰ বিষয়ে নিশ্চয়কৈ শুনিছে। এই মোবাইল এপছটো হৈছে আৰোগ্য সেতু। গতিকে যদি আপোনালোকে এই মোবাইল এপছটো পোৱা নাই তেনেহ'লে মই মোৰ এই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আহকচোন আমি এই মোবাইল এপছটো কেনেকৈ ডাউনলোড কৰিব লাগিব, লগতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি কেনেকৈ চেক কৰিব পাৰিব যে আপুনি ইনফেক্টেড হয় নেকি বা আপুনি ছেফ হয় নে নহয়, এইখিনি কথা ধুনীয়াকৈ এই মোবাইল এপছটোৰ জৰিয়তে আপুনি গম পাব পাৰিব। গতিকে আমি এতিয়া আপোনালোকক কি কৰিম, এই ভিডিঅ'টোৰ জৰিয়তে আপুনি মোবাইল এপছটো কেনেকৈ ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগিব, কি কৰিব লাগিব, এই গোটেই কথাখিনি এই ভিডিঅ'টোতে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া প্লে ষ্টৰত গৈ পেলাই আমি ইনষ্টল কৰি ল'ব লাগিব। ইয়াতে ইনষ্টল কৰিব, ইতিমধ্যে ইনষ্টল হৈ আছে মোৰ ইয়াতে। ইনষ্টল হোৱাৰ পিছতেই অ'পেন কৰিম, আমি এইটো অ'পেন কৰি ল'ব লাগিব। ইতিমধ্যে ইনষ্টল হৈ গ'ল। এতিয়া আমি অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে প্লে ষ্টৰৰ পৰা এইটো ইনষ্টল কৰি ল'লে। ইনষ্টল ইতিমধ্যে আমাৰ ইয়াত ইনষ্টল হৈ গ'ল। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিলোঁ। তাৰপিছত আপোনালোকে ইয়াতে লেংগুৱেজ ছিলেক্ট কৰিবলৈ আহিব। মই ইংলিছ ছিলেক্ট কৰি ল'লোঁ। তাৰপিছতে এনেকৈ কেইখনমান পেজ আহিব। পেজকেইখন আপোনালোকে এনেকৈ ক্লিক কৰি দিব, একেবাৰে লাষ্টৰ পেজটোলৈ গুচি যাব। লাষ্টৰ পেজটোলৈ যোৱাৰ পিছতেই ইয়াত এলাউ কৰি দিব। তাৰপিছতে মোবাইল নাম্বাৰটো আপোনালোকৰ দি দিব। যিটো মোবাইল নাম্বাৰ আপোনালোকৰ মোবাইলটোৰ লগত সংলগ্ন হৈ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰিব। তেতিয়া মোবাইল নাম্বাৰটোৰ এটা OTP আহিব। OTP অহাৰ পিছত তাক ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছতে আপুনি মেল নে ফিমেল এইটো ইয়াতে টাইপ কৰিব, লগতে নিজৰ নামটো ইয়াত লিখিব। আপোনাৰ নামটো কি হয়, মই ইয়াত মোৰ নামটো বিশেষ কাৰণত মই আপোনালোকক দেখুওৱা নাই। নামটো দিয়াৰ পিছতে আপুনি তাৰ তলতে এজ আছে, এজ কিমান হয় আপোনাৰ সেই এজটো ইয়াতে দি দিব। এজটো দিয়াৰ পিছতে আপোনাৰ ইয়াতে আপুনি ডক্টৰ নেকি বা নাৰ্ছ নেকি বা পেৰামেডিক নেকি বা পুলিচ বা অফিচাৰ কিবা হয় নেকি বা ডেলিভাৰী বয় হয় নেকি, কেমিষ্ট হয় নেকি, যিয়ে হয় আপুনি যদি হয় এইকেইটাৰ ভিতৰত ইয়াতে কেইটামান অপশ্যন আছে। যদি নহয় তেতিয়াহ'লে নান অফ দ্য এবভ দি দিব। তাৰপিছত আপুনি ক'ৰবালৈ ফুৰিবলৈ গৈছিলে নেকি এইকেইটাৰ ভিতৰত লাষ্ট 30 ডেইজৰ ভিতৰত, সেইটো দি দিব। যদি নাই যোৱা নন দি দিব। তাৰপিছতে এই পেজটো আপোনালোকৰ সন্মুখলৈ আহি যাব। ইয়াতে লিখা আছে ইউ আৰ ছেফ, অৰ্থাৎ মই যিটো কৰিছিলোঁ মই বৰ্তমান ছেফ বুলি দেখাইছে মোৰ জেগাত। নেক্সট পেজটোলৈ যাওক। এতিয়া ইয়াত চাব লাগিব, ইয়াত আপুনি কি কৰিব, জেণ্ডাৰটো ছিলেক্ট কৰিলে, তাৰপিছত আপোনাৰ এজটো ছিলেক্ট কৰিলে। তাৰপিছত ইয়াত সুধিছে যে আপুনি এই তলত কেইটামান বেমাৰৰ বিষয়ে দিয়া আছে, সেই বেমাৰকেইটাত আক্ৰান্ত হৈছে নেকি, লগতে আৰু কিছুমান ইয়াত কুৱেশ্যন সুধিব। আপুনি লাষ্ট 14 ডেইজত ক'ৰবালৈ ভ্ৰমণ কৰিছিলে নেকি, দেলহি হওক বা অন্য যিকোনো জেগালৈ যদি ভ্ৰমণ কৰিছিলে, ইটালী হওক বা চাইনা হওক, ক'বলৈ যদি ভ্ৰমণ কৰিছিলে নেকি সেইটো সুধিব। সেই যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা আপোনালোকে ফিল আপ কৰি দি দিব। কুৱেশ্যনকেইটা ফিল আপ কৰি দিয়াৰ পিছতে আপোনাৰ ৰিজাল্টটো আহি যাব। ইয়াত মোৰ ৰিজাল্টটো